Hello everyone, welcome to Pythagoras classes. আজি মই তোমালোকক পঢ়াবলৈ অহা নাই ঠিক আছে আনকালে সদায় ওয়েলকাম টু Pythagoras classes বুলি ডাইৰেক্টলি মই মোৰ পঢ়াবলগীয়াখিনি আৰম্ভ কৰি দিওঁ হয়নে আজি মই পঢ়াবলৈ অহা নাই তোমালোকক এটা তোমালোকৰ লগত এটা ইনফৰমেশন শেয়াৰ কৰিবলৈ আহিছো তোমালোকে সকলোৱে জানা ক্লাস 12 ফিজিক্স ক্লাস 12 ত পঢ়ি থকা ল'ৰা-ছোৱালীবোৰে সকলোৱে জানা যে অহা মাহত সেপ্টেম্বৰ মাহত তোমালোকৰ হাফ ইয়াৰলি এক্সাম আহি আছে হয়নে এতিয়া হাফ ইয়াৰলি এক্সাম আহি আছে কিন্তু তাৰ সিলেবাস তোমালোকে নেজানা চাগে হয় না কি আহিব কলৈকে আহিব আৰু পঢ়াটো তোমালোকে কিমানখিনি আগবাঢ়িছা কিমান আগবঢ়া নাই সেইখিনিও তোমালোকে মই জানিছো যে ইমান বেছি তোমালোকৰ হেৰি হোৱা নাই চাগে হয়নে তো চিন্তা কৰিব নালাগে লাহে লাহে পঢ়ি গৈ থাকা মই তোমালোকৰ মইতো আছোৱে মই ক্লাसेसবোৰত তোমালোকৰ কাৰণে ক্লাसेस হেৰি কৰি আছো ৰেকৰ্ডিং ক্লাसेसবোৰ দি আছো হয় এতিয়া সিলেবাসৰ কথা কৈছিলো সিলেবাসত তোমালোকৰ বোৰ্ডৰ যোনটো একাডেমিক ক্যালেন্ডাৰ আছে হয়নে আমাৰ তোমালোকৰ এইচএসসি বোৰ্ডৰ যোনটো একাডেমিক ক্যালেন্ডাৰ আছে সেই একাডেমিক ক্যালেন্ডাৰত জলৈকে আপ টু সেপ্টেম্বৰ মাহলৈকে জলৈকে যোনটো চেপ্টাৰলৈকে লেসন প্ল্যানটো বনোৱা হৈছে সেইটো চেপ্টাৰলৈকে তোমালোকৰ আহিব ঠিক আছে মানে আপ টু সেপ্টেম্বৰ যোনটো চেপ্টাৰলৈকে পঢ়াবলৈ দিয়া হৈছে লেসন প্ল্যানত যোনটো চেপ্টাৰলৈকে পঢ়াবলৈ দিয়া হৈছে সেইটো চেপ্টাৰলৈকে তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব ঠিক আছে আৰু সেই লেসন প্ল্যানৰ অনুযায়ী তোমালোকৰ চেপ্টাৰ 8 লৈকে শেষ কৰিবলৈ দিছে আপ টু সেপ্টেম্বৰ চেপ্টাৰ 8 লৈকে শেষ কৰিবলৈ দিছে মানে ইলেক্ট্ৰোমেগনেটিক ওয়েভলৈকে শেষ কৰিবলৈ দিছে তো অবভিয়াসলি ইলেক্ট্ৰোমেগনেটিক ওয়েভলৈকে তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে তো হেতু তোমালোকৰ ইম্পৰ্টেন্ট হয় ঠিক আছে তো ইলেক্ট্ৰোমেগনেটিক ওয়েভলৈকে তোমালোকে চাবই লাগিব মানে ইলেক্ট্ৰোমেগনেটিক ওয়েভ মানে তোমালোকৰ প্ৰথম পাৰ্টটো এনসিআরটি কিতাবৰ ফাৰ্স্ট পাৰ্টটো তোমালোকৰ গুটেখিনি শেষে হ'ব ফাৰ্স্ট পাৰ্টটো তোমালোকৰ আপ টু সেপ্টেম্বৰ মাহলৈকে এটো শেষ কৰিবলৈ দিছে দেই আৰু এতিয়া পৰীক্ষা আহি পালে হাফ ইয়াৰলি পৰীক্ষা আহি পালে হয় নাই আৰু কেমা মাহৰ পাছতো তোমালোকৰ টেষ্ট সবৰ নিজৰ নিজৰ স্কুলৰ টেষ্ট পৰীক্ষা পাতিব প্ৰেক্টিকেল এক্সাম হ'ব তাৰ পাছতো তোমালোকৰ আহি যাব ফাইনেল এক্সাম হয় নাই তো এতিয়া লাহে লাহে তোমালোকৰ দিনবোৰ কাক চাপিছেগে হয় নাই এতিয়াতো তোমালোকে এতিয়া পুৰা অকমান জোশ আনিব লাগিব হয় নাই পঢ়িবলৈ হয় পঢ়িবটো ষ্টাৰ্ট কৰিবই লাগিব এতিয়া নপঢ়িলে আৰু তোমালোকৰ এতিয়া সময় নাই দেই এতিয়াই পঢ়িব আৰম্ভ কৰিব লাগিব হাফ ইয়াৰলি এক্সাম আহি পালে দেই হাফ ইয়াৰলি এক্সাম ক্লাস 12 আকৌ দেই ক্লাস 12 বোৰ্ডে পাতিছে স্কুলেও পতা নহয় স্কুল বোৰ্ডে পাতিছে তো অবভিয়াসলি পঢ়িব আৰম্ভ কৰিব লাগিব ঠিক আছে তেতিয়া হলে আমি আজি কি কৰিম সিলেবাস ডিসকাস কৰিম ঠিক আছে আজি মই নপঢ়াও তোমালোকক সদায় পঢ়াই থাকো আজি আমি সিলেবাস ডিসকাস কৰো সাবা সিলেবাসত তোমালোকৰ ফাৰ্স্ট চেপ্টাৰত আছে চেপ্টাৰ 1ত আছে ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড হয় নাই ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড হয়নে এতিয়া ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড এতিয়া এই চেপ্টাৰটো তোমালোকে দেখিছাই নহয় চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 মানে ইউনিট 1 হয়নে এই দুইটা চেপ্টাৰ 2 টো ইলেক্ট্ৰোস্টেটিক পটেনশিয়াল এণ্ড কেপাসিটেন্স হয়নে এই দুইটা চেপ্টাৰে তোমালোকৰ 9 মাৰ্কস লৈছে 9 মাৰ্কস 9 মাৰ্কস আহিব হয়নে as per the syllabus given by your board আমাৰ বোৰ্ডে দিয়া সিলেবাসৰ মতে এই দুইটা চেপ্টাৰত 9 মাৰ্কস আহিব হয় না তোমালোকৰ সবৰ ওচৰত সিলেবাসটো আছে চাগে তাত দেখিছা হয় না টেবুল এখন বনাই দিয়া আছে লাষ্টত মাৰ্কসৰ ডিস্ট্ৰিবিউশন কৰি দিয়া হৈছে তাত এই দুটা চেপ্টাৰৰ কাৰণে 9 মাৰ্কস দিয়া হৈছে হ'ব তে 9 মাৰ্কস দিয়া হৈছে মানে কি ইলেক্ট্ৰোস্টেটিক পটেনশিয়াল আৰু ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড এই দুইটা চেপ্টাৰত আমি 4 পইণ্ট ধৰি লোৱা ওপৰৰ কাৰণে 5 তলৰ কাৰণে 4 হেনেকে আমি মাৰ্ক ডিস্ট্ৰিবিউট কৰিব পাৰো ঠিক আছে 5 বুলি মই ইয়াত দিছো কাৰণ কিয় ইয়াত অলপমান ডিৰাইভেশনছবোৰ আছে যে ইলেক্ট্ৰিক ফিল্ড উলোৱা along the axial line হয় নাই ইলেক্ট্ৰিক ডাইপোলৰ কাৰণে along the axial line ইলেক্ট্ৰিক ফিল্ড উলোৱা axial line বা ইকুৱেটৰিয়েল লাইন এই দুইটাৰ কাৰণে সাবা তোমালোকে এই হাফ ইয়াৰলি এক্সামতে তোমালোকে দেখিবা axial line or ইকুৱেটৰিয়েল লাইন এই দুইটা ভিতৰত যি কোনো এটা
হলেও আহিবই আহিব মই 100% গ্যাৰান্টি দি কৈছো ইয়াত ঠিক আছে মই 100% গ্যাৰান্টি দি কৈছো যে এই দুইটা ভিতৰত এক্সিয়েল লাইন আৰু ইকুৱেটৰিয়েল লাইনৰ কাৰণে তোমালোকক উলিয়াবলৈ আহিবই আহিব ঠিক আছে তাৰ পাছত ওকে তাৰ পাছত তোমালোকৰ আহিবলগীয়া হ'ব পাৰে গছ ল হ'ব পাৰে মানে গছ লটো আহিবই ঠিক আছে ইয়াত মই সেইকাৰণে মই ইনে 5 মাৰ্ক দিয়া নাই 5 and 4 মই ইনে দিয়া নাই ইয়াত আহিবলগীয়া কোৱেশ্চনছ ডিৰাইভেশ্যন দীঘল কোৱেশ্চন ঢেৰ আছে দেই এটাটো হৈ গ'ল এক্সিয়েল লাইন আৰু ইকুৱেটৰিয়েল লাইন ইলেক্ট্ৰিক ডাইপলৰ কাৰণে হয় না ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে along the axial line and equatorial line তাৰ পাছত আছে ইফালে তোমালোকৰ গজ লটো খুবেই ইম্পৰ্টেণ্ট গজ ল হয় নাই আমিতো বহুত পঢ়িছো আৰু ইয়াৰ তিনটা এপ্লিকেশনো আছে গজ লৰ তিনটা এপ্লিকেশন আছে খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ ষ্টেটমেন্ট দি দিব পাৰে তাৰ পাছত ইফালে ষ্টেটমেন্টটো লিখাৰ পাছত আৰু এটা কথা ল'ৰা ছোৱালীবোৰে কি ভুল কৰে ষ্টেটমেন্টটো লিখি দিয়ে ষ্টেট গজ ল বুলি যেতিয়া ক'ব ষ্টেটমেন্টটো লিখি দিয়ে তাতে সামৰি দিয়ে এইটো বহুত ভুল হয় এইটো তোমালোকে ভুল কাম কৰা দেই ষ্টেটমেন্টটো লিখাৰ লগতে সদায় আমি যোনটো মেথামেটিক্যাল ফৰ্মটো আছিলে হয় না যোনটো মেথামেটিক্যাল ফৰ্ম হয় সেইটো সদায় আমি লিখি থৈ আহিব লাগে phi equal to electric flux phi equal to close integration বা surface integration of E dot ds equal to q by epsilon naught এইটো হয় the full mathematical expression for Gauss law right তো সদায় Gauss law কাৰণে যেতিয়া স্টেটমেন্ট লিখিবলৈ আহে স্টেট Gauss law বুলি you should always write the mathematical expression along with the statement never miss it okay তেতিয়াহে আনসাৰটো শুদ্ধ হ'ব 100% শুদ্ধ তেতিয়াহে হ'ব ঠিক আছে তাৰ পাছত ইয়াৰ তিনটা এপ্লিকেশনটো আছে তোমালোকে এইটো জানাই হয় নাই তিনিটা এপ্লিকেশন ইকুৱেলি ইম্পৰ্টেন্ট হয় কেতিয়াও এটা পঢ়ি যাও হেতু কমন আহি যাব কেতিয়াও না ভাইবা ঠিক আছে তিনিটা এপ্লিকেশন ইকুৱেলি ইম্পৰ্টেন্ট তিনিটা পঢ়িবই লাগিব ঠিক আছে গজ ল কথা কলো তাৰ পাছত ইয়াৰ এপ্লিকেশনৰ কথা কলো আৰু এক্সিয়েল লাইন ইকুৱেটৰিয়েল লাইনৰ কথা কলো ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ যে আহে হ'ব এক্সিয়েল লাইন ইকুৱেটৰিয়েল লাইন তাৰ পাছত কুলম্বস লটো নপঢ়াকে ফাৰ্স্ট চেপ্টাৰটো মানে সম্পূৰ্ণই নহয়চোন হয় নাই ফাৰ্স্ট চেপ্টাৰটো আৰম্ভণিহে হয় কুলম্বস ল তো কুলম্বস লটো বহুত ইম্পৰ্টেন্ট কুলম্বস ল চাবা তাৰ পাছত প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জ ওকে এইখিনি টপিক তোমালোকৰ ফাৰ্স্ট চেপ্টাৰত সামৰি ফাৰ্স্ট চেপ্টাৰ এইখিনি টপিক তোমালোকৰ most ইম্পৰ্টেন্ট properties of electric charge coulomb's law তাৰ পাছত ইফালে মই কলো এক্সিয়েল আৰু ইকুৱেটৰিয়েল লাইনৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড উলোৱা হয় নাই তাৰ পাছত ইফালে আছে টৰ্কৰ কাৰণেও আছে দেই টৰ্ক ফৰ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড টৰ্ক টাউ কি আছিল পি ক্ৰছ ই হয় নাই পি ক্ৰছ ই এইটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট টাউ ইকুৱেল টু পি ক্ৰছ ই মানে পি ই sin থিটা হ'ব হয় নাই পি ই sin থিটা টৰ্ক উলোৱা তোমালোকৰ নিজে তোমালোকে চাব পাৰা কোৱেশ্চন বেংকত বহুত বাৰ আহিছে এইটো কোৱেশ্চন কিন্তু হয় নাই তো এইটো তোমালোকে চাবা হ'ব টৰ্ক উলোৱাটো চাবা বহুত বেলেগ ধৰণে কোৱেশ্চন একেটা কোৱেশ্চন বেলেগ ধৰণে আহে দেই তো সবতকে ইম্পৰ্টেন্ট হয় তোমালোকে কোৱেশ্চন বেংকৰ কোৱেশ্চনছ খিনি সলভ কৰা হ'ব তোমালোকে যেতিয়া পঢ়িবলৈ আৰম্ভ কৰিছা যেতিয়া সাগে অবিয়াসলি কৰিছা হয় নাই ইমানখিনি মই বিশ্বাস আছে যে তোমালোকে পঢ়িবলৈ আৰম্ভ কৰিছা এতিয়ালৈকে হয় কিমানখিনি ডেপথত সোমাইছা হেতু মই নেজানো কিন্তু আৰম্ভ কৰিছা হয় তো আৰম্ভ কৰিছা যেতিয়া পঢ়িবলৈ বহা তোমালোকে কোৱেশ্চন বেংকটো লগত লৈ বহিবা যাতে কিবা এটা টপিক পঢ়ুতে হেতু টপিকৰ এগেইনষ্টত কেনেকুৱা বা কোৱেশ্চন আহিছে তোমালোকে তাত গৈ চাব পাৰিবা বুজি পাইছা কেনেকুৱা বা তোমালোকৰ মেইন প্ৰবলেমে হেতু হয় ফিজিক্সত যে আনসাৰটো জানা কিন্তু কোৱেশ্চন নেজানা দেই উল্টা হয় একচুয়ালি আনসাৰটো পঢ়ি আহা কিন্তু যে পৰীক্ষাত যেতিয়া কোৱেশ্চনটো দেখিলা গম নোপোৱা যে এইটো কোৱেশ্চনত হেতু আনসাৰ সুধিছিলে বহুত ল'ৰা ছোৱালী মই এইটো কমপ্লেইন শুনিছো যে মেম আমি পঢ়ি আহিছো কিন্তু হেতু কোৱেশ্চন মই ধৰিব নোৱাৰিলো যে হেতু কোৱেশ্চনত এইটো আনসাৰ সুধিছিলে বুলি মই গমেই নাপালো সেইটো মেইন প্ৰবলেম সেই কাৰণে তোমালোকক মই বাৰে কৈছো যে কোৱেশ্চন বেংকটো লগত লৈ বহিবা যেতিয়া পঢ়িবা দেই যাতে যেতিয়া তোমালোকে এই টপিকটো পঢ়িবা তেতিয়া হেতু টপিকৰ এগেইনষ্টত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে হেতু তোমালোকে চাব পাৰিবা ওকে তেতিয়া হলে এইটো তোমালোকে চাবা মই কলুৱে নহয় 6টা মান টপিক কলু প্ৰথমটো কি কলু প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জ সেকেন্ড কৈছো কুলম্বস ল হয় নাই তাপা ইফালে কুলম্বস ল পঢ়াৰ পাছত এক্সিয়েল লাইন আৰু ইকুৱেটৰিয়েল লাইন ইলেক্ট্ৰিক ডাইপলৰ কাৰণে হয় নাই এক্সিয়েল লাইন ইকুৱেটৰিয়েল লাইন চাৰিটা হল ইলেক্ট্ৰিক ফিল্ড উলিয়াবলে
তাৰ পাছত আছে ইলেক্ট্ৰিক ফ্লাক্স মানে গজ ল হয় না গজ ল আৰু গজ লৰ তিনিটা এপ্লিকেশ্যন মানে 8টা 9টা টপিক গোটেই চেপ্টাৰটো তোমালোকে পঢ়িব লাগিব 8 to 9 টপিকস হ'ব ইয়াত মিস কৰিব একদম আৰু আছে ইয়াত সুপাৰপজিশন প্ৰিন্সিপাল আছে হা তাৰ পাছত আৰু ঢেৰ আছে কিন্তু মই গোটেইখিনি মই কোৱা নাই কাৰণ এইখিনিয়ে মেইন এইখিনি পঢ়িছা মানে তোমালোকক কমন পৰিব যোনখিনি একদম কমনলি আহি থাকে কোৱেশ্চন সেইখিনি কথা মই কৈছো একদম এইখিনি পঢ়িছা মানে কমন পৰিব কি কলো আকৌ ৰিপিট কৰিছো প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জ কুলম্বছ ল তাৰ পাছত ইফালে 3 নম্বৰত এক্সিয়েল লাইন আৰু ইকুৱেটৰিয়েল লাইন ইলেক্ট্ৰিক ডাইপলৰ এক্সিয়েল আৰু ইকুৱেটৰিয়েল লাইনত আমাক ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে 5 নম্বৰত কলো মই গজ ল হয় না ইলেক্ট্ৰিক ফ্লাক্স পঢ়ি ইফালে গজ লৰ তিনিটা এপ্লিকেশ্যন 8টা হৈ গ'ল হল আৰু টৰ্ক yes টৰ্ক থাকি গৈছিলে টৰ্ক তো এই 8টা 9টা টপিক তোমালোকে যদি পঢ়া ভালকে ফাৰ্স্ট চেপ্টাৰত একদম তোমালোকৰ কমন আহিব মই একদম কৈছো 100% মই গ্যাৰান্টি দি কৈছো আহিবই ঠিক আছে তোমালোকৰ আৰু এইখিনি ডিৰাইভেশন তোমালোকৰ কম মাৰ্কছ নাহে 3 মাৰ্কছ 4 মাৰ্কছ হেনেকুৱা ডিৰাইভেশন হেনেকুৱা মাৰ্কছৰ ডিৰাইভেশন আছে এইখিনি হয় নে সেই কাৰণে এই 3-4 মাৰ্কছৰ ডিৰাইভেশন খিনি তোমালোকে মিস কেতিয়াও নকৰিবা ওকে তাৰ পাছত আছে 2 নম্বৰ চেপ্টাৰ ইলেক্ট্ৰোষ্টেটিক পটেনশিয়াল এণ্ড কেপাচিটেন্স এতিয়া ইয়াতো তোমালোকৰ ইলেক্ট্ৰোষ্টেটিক পটেনশিয়াল এণ্ড কেপাচিটেন্স তোমালোকৰ প্ৰথম আহিবলগীয়া কোৱেশ্চন আছে ইলেক্ট্ৰিক পটেনশিয়াল উলোৱা হয় ইলেক্ট্ৰিক পটেনশিয়াল এট এনি পইণ্ট অফ এ ডাইপোল যিকোনো এটা পইণ্টত ইলেক্ট্ৰিক পটেনশিয়াল উলোৱা ফৰ্মুলা এটা আছে তোমালোকৰ হে হয়নে হেতু মইও কৰাই দিছো ৰেকৰ্ডিং ক্লাছেছত তোমালোকৰ চাবা ঠিক আছে মোৰ ক্লাছেছ খিনি চাবা তাত আছে ইলেক্ট্ৰিক পটেনশিয়াল দৰকাৰ একদম ইম্পৰ্টেন্ট হয় তাৰ পাছত ইম্পৰ্টেন্ট হ'ব তোমালোকৰ পোলাৰাইজেশন দেই পোলাৰাইজেশনৰ ওপৰত কোৱেশ্চন সুধে ডেফিনেশন সুধি দিব ঠিক আছে ডেফিনেশন সুধি দিব পোলাৰাইজেশনৰ কথা সুধিব তাৰ পাছত কেপাচিটাৰ আৰু প্যাৰেলাল প্লেট কেপাচিটৰৰ কেপাচিটেন্স বিশেষকৈ ইম্পৰ্টেন্ট প্যাৰেলাল প্লেট কেপাচিটৰৰ কাৰণে কেপাচিটেন্স একদম ইম্পৰ্টেন্ট ইকুইপটেনশিয়াল সাৰফেসৰ কাৰণে সুধি দিব পাৰে ঠিক আছে তাৰ পাছত লাষ্টত তোমালোকৰ আছে এনাৰ্জি ষ্টৰড ইন এ কেপাচিটৰত এনাৰ্জি ষ্টৰ ডিৰাইভেশন আহে ঠিক আছে কিমান হ'ব এনাৰ্জি ষ্টৰৰ কাৰণে ফৰ্মুলাটো হ'ব হেতু ইম্পৰ্টেন্ট তো কি কলো মই ইয়াত ইলেক্ট্ৰোষ্টেটিক পটেনশিয়ালত কি কলো যে ফাৰ্স্ট অফ অল ইলেক্ট্ৰিক পটেনশিয়াল উলোৱা এট এনি পইণ্ট অফ এন ইলেক্ট্ৰিক ডাইপোল ৰাইট 1 নম্বৰটো হৈ গ'ল 2 নম্বৰটো আছে তোমালোকৰ ডাইইলেক্ট্ৰিক্স এণ্ড ইলেক্ট্ৰিক পোলাৰাইজেশন হয়নে পৰাবিদ্যুৎ আৰু মেৰুকৰণ হ'ব বৈদ্যুতিক মেৰুকৰণ আৰু পৰাবিদ্যুৎ তাৰ পাছত ধাৰক আৰু ধাৰকত্ব কেপাচিটৰ আৰু কেপাচিটেন্স কাৰ কাৰণে প্যাৰেলাল প্লেট কেপাচিটৰৰ কাৰণে ঠিক আছে হ'ব প্যাৰেলাল প্লেট কেপাচিটৰৰ কাৰণে সমান্তৰাল ধাৰকৰ কাৰণে ধাৰকত্ব উলিয়াব লাগে আৰু এটা আছে যে প্যাৰেলাল প্লেট কেপাচিটেন্সৰ কাৰণেটো প্যাৰেলাল প্লেট কেপাচিটৰৰ কাৰণে কেপাচিটেন্সটো আছেই লগতে আৰু এটা আছিল যে প্যাৰেলাল প্লেট কেপাচিটৰৰ মাজত যে আমি যেতিয়া ডাইইলেক্ট্ৰিক এটা ভৰাই দিও তেতিয়া সেই কেপাচিটেন্সৰ ফৰ্মুলাটো কেনেকৈ চেঞ্জ হয় না তাৰ কাৰণে ধাৰকত্ব উলোৱাটো হেতু আছে তোমালোকে কোৱেশ্চনবোৰ একদম টেনচন নলবা কোৱেশ্চন বেংকত চাবা ধুনিয়াকে কোৱেশ্চনবোৰ দিয়া আছে এইখিনি মই যোনখিনি টপিক কৈছো এইখিনি ফ্ৰিকুৱেন্টলি আস্ক কোৱেশ্চনছ হয় ঠিক আছে তো এইখিনি কোৱেশ্চন একদম মিস নকৰিবা এইখিনি একদম ফ্ৰিকুৱেন্টলি আস্ক কোৱেশ্চন হয় লাগিব হা একদম মিস নকৰিবা আৰু লাষ্ট তোমালোকৰ এইটো চেপ্টাৰ 2 নম্বৰ চেপ্টাৰত আছে এনাৰ্জি ষ্টৰড ইন এ কেপাচিটৰ ওকে তো এই 6টা 7টা টপিক আছে ইয়াত বেছি নাই এই 6টা 7টা টপিক তোমালোকে একদম ধুনিয়াকে কভাৰ কৰিবা এনাৰ্জি ষ্টৰড ইন এ কেপাচিটৰ লাষ্টৰটো কৈছো তো এইখিনি ভিতৰত তোমালোকৰ 4-5 তেনেকুৱা ধুনিয়াকে ডিস্ট্ৰিবিউট হৈ যাব হ'ব এই 6টা 7টা টপিক 2 নম্বৰ চেপ্টাৰত 1 নম্বৰ চেপ্টাৰত 8টা 9টা টপিক কলো হয়নে এইখিনি বস্তু তোমালোকে ফাৰ্স্ট অফ অল মই যেনেকে কথাখিনি কৈ আছো যোনখিনি টপিকৰ নাম কৈ আছো প্ৰথমতে কি কৰিবা নোট ডাউন কৰি লবা বহি এখনত ঠিক আছে বহিখনত নোট ডাউন কৰি লবা তাৰ পাছত এটা এটাকে পঢ়ি পিনে ক্লিয়াৰ কৰিবা যেতিয়া গোটেইখিনি পঢ়ি শেষ কৰিবা নিজৰ মানে নিজে এটা কনফিডেন্স লেভেল বিল্ড হ'ব যে মই পঢ়িছো বুলি দেই আৰু সেইখিনি টপিকৰ এগেইনষ্ট তোমালোকে কোৱেশ্চন চাবলৈ নাপাহৰিবা আকৌ কোৱেশ্চন বেংকত দেই বাৰে বাৰে কৈ আছো কোৱেশ্চন বেংকত কোৱেশ্চন চাবা ওকে তাৰ পাছত আছে এই কাৰেন্ট ইলেক্ট্ৰিচিটি তোমালোকৰ আহিবলগীয়া ফাৰ্স্ট কোৱেশ্চনটো ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে ড্ৰিফ্ট ভেলোচিটি হয় না ড্ৰিফ্ট ভেলোচিটি অফ ইলেক্ট্ৰন একদম ইম্পৰ্টেন্ট হয় ঠিক আছে ড্ৰিফ্ট ভেলোচিটিটো একদমে বহুত ইম্পৰ্টেন্ট মোষ্ট ইম্পৰ্টেন্ট টপিক বুলি ক'লেও ভুল নহব ঠিক আছে
তোমালোকে কোৱেশ্চন বেংকত যদি দেখা তোমালোকে বিচুটি খাবা কিমান বাৰ তোমালোকে সেই ড্ৰিপ ভেলোচিটি কোৱেশ্চনটো ৰিপিট হৈছে দেই কিমান যে ৰিপিট হৈছে ড্ৰিপ ভেলোচিটি কোৱেশ্চন লগতে মবিলিটি সুধি দিয়ে দেই সচলতা অপবাবেগ ইলেক্ট্ৰনৰ অপবাবেগ আৰু সচলতা সুধি দিব তাৰ পাছত সুধিব তোমালোকৰ ইয়াত অন্তৰোধ দেই কোষৰ অন্তৰোধ সুধি দিব পাৰিব দেই কোষৰ অন্তৰোধ তাৰ পাছত ইণ্টাৰনেল ৰেজিষ্টেন্স অফ এ চেল তাৰ পাছত ইএমএফ হ'ব ইণ্টাৰনেল ৰেজিষ্টেন্স অফ এ চেল ইএমএফ আৰু পটেনচিয়েলৰ মাজৰ ৰিলেশ্যন সেইটো তোমালোকৰ আগতো আহিছে কোৱেশ্চন বেংকত কোৱেশ্চনটো চাবা কেনেকুৱা ধৰণে আহিছে সেইটো আহিছে এইটো তোমালোকৰ চেলৰ হয় কোৱেশ্চনটো সেইটো সুধে কিন্তু হ'ব তাৰ পাছত মেইনলি ইম্পৰ্টেণ্ট কোৱেশ্চন ইয়াত সুধিবলগীয়া কোৱেশ্চন হয় ক্ৰিচফছ ল most important দেই এইটো ক্ৰিচফছ ল মানে এইটো মানে একদম হেৰি হাইলাইটেড কোৱেশ্চন আৰু এইটো চেপ্টাৰৰ বুজি পাইছা তোমালোকে নিজে চাবা ষ্ট্ৰেট ক্ৰিচফছ ল অফ কাৰেণ্ট ইলেক্ট্ৰিচিটি বুলি কৈ দিব এটা হৈছে সংযোগ বিন্দু সূত্ৰ এটা হ'ব তোমালোকৰ বন্ধ বৰ্তনী সূত্ৰ জাংচন ল আৰু এটা হ'ব লুপ ৰুল ঠিক আছে জাংচন ৰুল আৰু লুপ ৰুল তাৰ পাছত এই ক্ৰিচফছ ল ইউজ কৰি কিছুমান তোমালোকৰ কোৱেশ্চনছ দিব পাৰে দেই কাৰেণ্ট উলিয়াবলৈ I1 I2 I3 উলিয়াবলৈ দি দিব পাৰে আৰু ইম্পৰ্টেণ্ট উইটষ্টন ব্ৰিজ হ'ব তোমালোকে জানাই চাগে যে কাৰেণ্ট ইলেক্ট্ৰিচিটি চেপ্টাৰে অকলে 8 মাৰ্ক হেৰি কৰিছে কেৰি কৰিছে হয় কাৰেণ্ট ইলেক্ট্ৰিচিটি চেপ্টাৰে এটা চেপ্টাৰে 8 মাৰ্কছ কেৰি কৰিছে ইয়াৰ দুটা চেপ্টাৰে 9 মাৰ্কছ কেৰি কৰিছিলে ইয়াত 3 নম্বৰ চেপ্টাৰ এটা চেপ্টাৰে 8 মাৰ্কছ কেৰি কৰিছে তো ভাবা কিমান কোৱেশ্চনছ আহিব পাৰে চাগে তাত হয়নে তো মই ইম্পৰ্টেণ্টখিনি ক'লোৱে ফাৰ্ষ্টটো তোমালোকৰ most ইম্পৰ্টেণ্ট ক্ৰিচফছ ল দুইটাই ল একদম ভালকে পঢ়িবা মিছ নকৰিবা হ'ব মিছ কৰিছা মানে জানিবা যে তোমালোকে পৰীক্ষা দিবলৈ অহা আগতে জানি ল'বা যে মই এইটো পঢ়া নাই মানে মোৰ 3-4 মাৰ্কটো যাবই ঠিক আছে তো ইমান ইম্পৰ্টেণ্ট হয় বুলি মই কৈ দিছোঁ হ'ব ক্ৰিচফছ ল most ইম্পৰ্টেণ্ট উইটষ্টন ব্ৰিজ most ইম্পৰ্টেণ্ট ঠিক আছে তাৰ পাছত আহিব তোমালোকৰ ড্ৰিপ ভেলোচিটি ওকে মবিলিটি হ'ব ড্ৰিপ ভেলোচিটি মবিলিটি একদম most ইম্পৰ্টেণ্ট তাৰ পাছত তোমালোকৰ আহিব মই সিকুৱেন্সত কৈছো দেই কোনকিটা ইম্পৰ্টেণ্ট হয় এটা একদম most ইম্পৰ্টেণ্টৰ পৰা সিকুৱেন্সত মই ডিসেন্ডিং অৰ্ডাৰত গৈ আছো চাবা আৰু তাৰ পাছত চাবা ইণ্টাৰনেল ৰেজিষ্টেন্স অফ এ চেল একদম ইম্পৰ্টেণ্ট হ'ব মানে ইণ্টাৰনেল ৰেজিষ্টেন্স অফ এ চেলটো কেনেকুৱা ধৰণে আহে ইণ্টাৰনেল ৰেজিষ্টেন্স অন্তৰোধ বিভৱভেদ আৰু বিদ্যুৎ চালক বলৰ মাজৰ সম্বন্ধ স্থাপন কৰা ঠিক আছে হেনেকুৱা ধৰণে আহে তো এইখিনি টপিক তোমালোকৰ মোষ্টলি আস্ক টপিক হ'ব ওমছ লটো আছেই হ'ব ডিফাইন 1 ওম ৰেজিষ্টেন্স সেইখিনিটো সৰু সুৰা কোৱেশ্চন সেইখিনিটো মই নকওঁ যে আহিবই বুলি হা সেইখিনিটো তোমালোকে জানিবই লাগে আৰু 1 ওম ৰেজিষ্টেন্স কি হয় তো সেইখিনি হ'ল তোমালোকৰ 3 নম্বৰ চেপ্টাৰৰ কাৰণে ওকে 4 নম্বৰ চেপ্টাৰৰ কাৰণে তোমালোকৰ most ইম্পৰ্টেণ্ট বুলি ক'লে ফাৰ্ষ্ট অফ অল হ'ব ইয়াত তোমালোকৰ টৰ্ক সুধি দিব পাৰিব ঠিক আছে টৰ্ক এক্সপেৰিয়েন্স যেনেকৈ ফাৰ্ষ্ট চেপ্টাৰত আমি টৰ্ক উলিয়াইছিলোঁ ন কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ কাৰণে ইলেক্ট্ৰষ্টেটিকৰ কাৰণে আমি টৰ্ক উলিয়াইছিলোঁ নাই ঠিক একেধৰণে আমি মেগনেটোষ্টেটিকতো আমি টৰ্ক উলিয়াওঁ হয় তো টৰ্কটো তোমালোকৰ আহে হ'ব সেইটো মই হেৰি কৈছোঁ most ইম্পৰ্টেণ্ট বুলি কৈছোঁ টৰ্ক ইম্পৰ্টেণ্ট হ'ব তাৰ পাছত আহিব তোমালোকৰ কনভাৰ্জন অফ এমিটাৰ গেলভেনোমিটাৰ টু এমিটাৰ এণ্ড গেলভেনোমিটাৰ টু ভল্টমিটাৰ সেইটো আহে ঠিক আছে তাৰ পাছত আহিব তোমালোকৰ মেগনেটিক ফিল্ড ওলোৱা এপ্লিকেশ্যনছ যে আছে বায়'ট-ছেভাৰ্ট ল এপ্লিকেশ্যনখিনি যে দুটা আছে এটা হয় চাৰ্কুলাৰ কাৰেণ্ট কেৰিং কইলৰ চেণ্টাৰত কিমান মেগনেটিক ফিল্ড হৈছে বিকজ অফ দ্য মানে বৃত্তাকাৰ পৰিবাহীত প্ৰবাহৰ কাৰণে তাৰ কেন্দ্ৰত কিমান বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি হৈছে সেইটো হয় নাই এটা আছিলে সেইটো এপ্লিকেশ্যন আৰু এটা আছিলে সেই বৃত্তাকাৰ পৰিবাহীৰ ঐক্ষৰ যিকোনো এটা বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ কিমান সৃষ্টি হৈছে হয় নাই সেইটো আছিলে সেইটো তোমালোকে চাবা তাৰ দুটা এপ্লিকেশ্যনৰ ভিতৰত যিকোনো এটা এপ্লিকেশ্যন আহি যায় হ'ব তাৰ পাছত তোমালোকে আহিব পাৰে এম্পিয়াৰ চাৰ্কিটেল ল ষ্টেট এম্পিয়াৰ চাৰ্কিটেল ল হয় নাই এম্পিয়াৰৰ পৰিভ্ৰমণ সূত্ৰটো তোমালোকে আহি যাব পাৰে ওকে আৰু ইয়াত আহিবলগীয়া কোৱেশ্চন এটা আছে যে সমান্তৰাল পৰিবাহী দুটাত হয় নাই প্যাৰেলাল কাৰেণ্ট কেৰিং কণ্ডাক্টৰত তোমাক মেগনেটিক ফোৰ্সৰ ফৰ্মুলাটো উলিয়াবলৈ আহিব
দে এইটো বহুতবাৰ আহিছে আৰু এইটো কোৱেশ্চন যেতিয়া আহে তোমালোকক লগতে আহিব অলসো ডিফাইন 1 এম্পিয়াৰ অলসো ডিফাইন 1 এম্পিয়াৰ বুলি আহি যায় এতিয়া 1 এম্পিয়াৰটো তোমালোকে তাৰ পৰা ডিফাইন কৰিলে নহব এই যোনটো আমি ফৰ্মুলা পাম এইটো ফৰ্মুলাৰ পৰা তোমালোকে ডিফাইন কৰিব লাগিব দেই সেইটো তোমালোকে মিছ নকৰিবা হ'ব তোমালোকে কোৱেশ্চন বেংকখন মেলি চাবা তাত তোমালোকে এই কোৱেশ্চনটো পাবাই পাবা বহুতবাৰ আহিছে তোমালোকে চাবা সেইকাৰণে এই কোৱেশ্চনটো ঠিক আছে ওকে তো সেইমতে তোমালোকৰ 4 নম্বৰ চেপ্টাৰটো পঢ়ি ল'বা এতিয়া 5 নম্বৰ চেপ্টাৰত তোমালোকৰ আহিবলগীয়া কোৱেশ্চন হ'ব যে পেৰামেগনেটিক ডাইমেগনেটিক আৰু ফেৰমেগনেটিক এই তিনিটা সাবষ্টেন্সৰ মাজৰ ডিফাৰেন্সটো সুধিব পাৰে ঠিক আছে আৰু ইয়াত তোমালোকৰ আছে হেৰি যে টৰ্ক অন এ মেগনেটিক ডাইপোল ইন এ ইউনিফৰ্ম মেগনেটিক ফিল্ড সুষম চুম্বক ক্ষেত্ৰত ৰখা চুম্বকীয় দ্বিমেৰুত সৃষ্টি হোৱা টৰ্ক কি আছে টাউ ইকুৱেল টু এম ক্ৰছ বি হয় নাই আছিলে নহয় টাউ ইকুৱেল টু এম ক্ৰছ বি সেইটো চাবা হ'ব সেইখিনি ইম্পৰ্টেণ্ট 5 নম্বৰ চেপ্টাৰত বেছি কোৱেশ্চন নাহে মই এতিয়াই কৈ দিছো 5 নম্বৰ চেপ্টাৰত খুবেই কম কোৱেশ্চন চেপ্টাৰৰ পৰা খুবেই কম কোৱেশ্চন আহে বেছিকে তোমালোকৰ আহিব 4 নম্বৰ চেপ্টাৰত ঠিক আছে তো 4 নম্বৰ চেপ্টাৰৰ পৰা বেছিকে কোৱেশ্চনবোৰ সোধে 5 নম্বৰ কোৱেশ্চন চেপ্টাৰত খুব বেছি কোৱেশ্চন নুসুধে তো ইউনিট 3 তোমালোকৰ 4 আৰু 5 নম্বৰ চেপ্টাৰটো সোমাই আছে ন তো সেই 4 নম্বৰ চেপ্টাৰত তাত তোমালোকৰ মাৰ্কস দিয়া হৈছে 9 মাৰ্কস ৰাইট তো সেই 9 মাৰ্কসৰ ভিতৰত মই মোৰ ফালৰ পৰা মোৰ পইণ্ট অফ ভিউৰ পৰা যদি মাৰ্কস ডিস্ট্ৰিবিউশন কৰা হয় তেতিয়াহলে এনেকুৱা ধৰণে কৰিব পাৰে 6 আৰু 3 কাৰণ 4 নম্বৰ চেপ্টাৰত বেছিকে মাৰ্কস কেৰি কৰা টপিকসবোৰ আছে বেছিকে টপিকসখিনি আহিবলগীয়া কোৱেশ্চনখিনি আছে 5 নম্বৰ চেপ্টাৰত হেতু কম্পেৰিজনত অলপ কম হ'ব দেই তো সেইমতে পঢ়িবা তোমালোকে দেই তো অলপমান ষ্ট্ৰেটেজি বনাই পঢ়িবা যাতে কম সময়ত বেছিখিনি টপিকস তোমালোকে কভাৰ কৰিব পাৰা দেই সেইকাৰণে সময় কম আছে অলপমান ষ্ট্ৰেটেজি বনাই পঢ়িবা কি পঢ়িব আছে প্ৰথমতে লিষ্ট আউট কৰি ল'বা বস্তুখিনি বুজি পাইছা ধুনীয়াকে লিখি ল'বা যাতে তোমাৰ ভিজনটো ক্লিয়াৰ হয় মোৰ ইমানখিনি বস্তু ইমানখিনি সময়ৰ ভিতৰত ক্লিয়াৰ কৰিব লাগে বুলি তোমাৰ ভিজনটো যাতে ক্লিয়াৰ হয় তেতিয়া তোমালোকে কামখিনি মানে সুন্দৰভাৱে মানে যিমানখিনি সময় মানে কম সময়ত বেছিকে পঢ়িব পাৰিবা হ'ব ঠিক আছে এতিয়া 5 নম্বৰ চেপ্টাৰটো হৈ গ'ল 6 চেপ্টাৰত তোমালোকৰ ইলেক্ট্ৰমেগনেটিক ইন্ডাকচন হয় নে বিদ্যুৎ চুম্বকীয় আবেশত তোমালোকৰ আহিবলগীয়া মেইন কোৱেশ্চনটোৱে হৈছে ফেৰাডেছ ল হ'ব ফেৰাডেৰ 1 নম্বৰ আৰু 2 নম্বৰ সূত্ৰটো একদম তোমালোকে ভালকে পঢ়ি যাবা আৰু লগতে লেন্স ল আৰু ফেৰাডেছ ল বহুত ইম্পৰ্টেন্ট আৰু তোমালোকৰ এই ইয়াত টপিক তোমালোকৰ বেছি নাই দেখিছাই নহয় 5টা টপিক আছে ইলেক্ট্ৰমেগনেটিক ইন্ডাকচন ইটসেলফ মানে হোৱাট ইজ ইলেক্ট্ৰমেগনেটিক ইন্ডাকচন বুলি সুধিব বিদ্যুৎ চুম্বকীয় আবেশ মানে কি হেতু সুধিব ফেৰাডেছ ল হেতু সুধিব আৰু তাৰ পাছত লেন্স ল কি হয় সেলফ আৰু মিউচুৱেল ইন্ডাকচন এইটো এই 4টা টপিক ইমান 4টা 5টা টপিক থকা চেপ্টাৰটোত কিনো তোমালোকে হেৰি কৰি বাছি থাকিবা হয় নাই গুটেখিনি পঢ়ি ল'বা কাৰণ গুটেখিনি ইকুৱেলি ইম্পৰ্টেন্ট ইয়াত এনেকুৱা নহয় যে এইটোৱে আহি থাকিব বুলি তাত গুটেখিনিয়ে আহে চাবলৈ গ'লে গুটেখিনি টপিকে সুধি দিয়ে দেই এই 4টা 5টা টপিক আছে গুটেখিনি পঢ়িবা ওকে 7 নম্বৰ চেপ্টাৰত তোমালোকৰ মেইনলি আহিবলগীয়া আছে ইয়াত এলচিআৰ সাৰ্কিট ঠিক আছে এলচিআৰ সাৰ্কিটটো তোমালোকে মিছ নকৰিবা দেই এলচিআৰ সাৰ্কিটটো বহুত ইম্পৰ্টেন্ট হয় হেতু লাগিব লগতে ৰেজনেন্স লাগিব ৰেজনেন্সটো আহে চাবা এলচিআৰ সাৰ্কিটৰ কাৰণে উলিয়াবা ৰিএক্টেন্স এণ্ড ইম্পিডেন্স চাবা এলচিআৰ সাৰ্কিট চাবা তাৰ পাছত ৰেজনেন্স চাবা হ'ব আৰু পাৱাৰ ইনে চাব ৰেজনেন্স পাৱাৰ এলচিআৰ সাৰ্কিট এইখিনি ইম্পিডেন্স হা আৰু ইয়াত তোমালোকৰ নিউমেৰিকেলছ আহে কিন্তু দেই চাবা নিউমেৰিকেলছ মই পাৱাৰ ফেক্টৰৰ কথা কৈছো পাৱাৰ ফেক্টৰ তাৰ পাছত আৰু কেতিয়াবা মই দুবাৰমান মই হোৱাট ইজ ৱাটলেছ কাৰেণ্ট বুলি অহাও দেখিছো পৰীক্ষাত হোৱাট ইজ ৱাটলেছ কাৰেণ্ট তোমালোকে কোৱেশ্চন বেংক মিলি চাবা তাতে পাবা হোৱাট ইজ ৱাটলেছ কাৰেণ্ট ইয়াত দেখিছা লাষ্টৰ টপিকটো আছে ৱাটলেছ কাৰেণ্ট হয়নে হোৱাট ইজ ৱাটলেছ কাৰেণ্ট বুলি সোধাও দেখিছো ইয়াত সেইকাৰণে এইটো ছুটি চেপ্টাৰ হয় অকল ইয়াত ডিৰাইভেশ্যনখিনি যোনখিনি আছে মানে অলপ দীঘল হয় সেইকাৰণে দীঘল যেন লাগে কিন্তু চেপ্টাৰটো ছুটি সেইকাৰণে ইয়াত মানে তোমালোকে পঢ়িবলগীয়া বস্তুখিনি গুটেখিনি আছে বুলি ক'লেও হ'ব ঠিক আছে ইম্পিডেন্স ৰিএক্টেন্স ইয়াত এনেকুৱা নহয় যে এইখিনি কোৱেশ্চনে বাৰে সুধি আছে ইয়াত গুটেখিনিয়ে সুধি দিয়ে মানে হ'ব তাৰ ভিতৰত এটা যদি মই কওঁ
বাৰে বাৰে আহি থকা কুৱেশ্যন LCR সাৰ্কিট হ'ব ঠিক আছে LCR সাৰ্কিটটোক একদম মিছ নকৰিবা এতিয়া হাফ ইয়াৰলিৰ কাৰণে বিশেষকৈ হাফ ইয়াৰলিৰ কাৰণে তোমালোকে LCR সাৰ্কিটটো একদম মিছ নকৰিবা আহিবই ৰিয়েক্টেন্স আৰু ইম্পিডেন্স উলিয়াবলৈ আহিবই ঠিক আছে ৰিয়েক্টেন্স আৰু ইম্পিডেন্স উলিয়াবলৈ আহিবই সেইখিনি মিছ নকৰিবা তো লাষ্ট চেপ্টাৰ এতিয়া চাবা চেপ্টাৰ নম্বৰ 8 ইলেক্ট্ৰমেগনেটিক ৱেভ হয়নে ইলেক্ট্ৰমেগনেটিক ৱেভত তোমালোকৰ ইলেক্ট্ৰমেগনেটিক ৱেভতো তোমালোকৰ কোৱেশ্চন নিউমেৰিকেলছ আহে দেই হ'ব ইলেক্ট্ৰমেগনেটিক ৱেভতো নিউমেৰিকেলছ আহে ডিসপ্লেসমেন্ট কাৰেন্ট হোৱাট ইজ ডিসপ্লেসমেন্ট কাৰেন্ট ইয়াৰ আইডিয়াটো কি বেসিক আইডিয়া অফ ডিসপ্লেসমেন্ট কাৰেন্ট একদম ইম্পৰ্টেন্ট হয় এইটো বহুত ইম্পৰ্টেন্ট হয় এইটো চেপ্টাৰত ডিসপ্লেসমেন্ট কাৰেন্ট আৰু ইয়াৰ নিউমেৰিকেলছো আহিব লগতে ওকে তাৰ পাছত ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম যোনটো আছে সেই ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰামৰ ওপৰত তোমালোকক কিছুমান কোৱেশ্চন সুধি দিব পাৰে ৰেডিঅ' ৱেভ মাইক্ৰ'ৱেভ তাৰপাছত ইনফ্ৰাৰেড ৱেভ আল্ট্ৰাভায়োলেট ৰে ঠিক আছে এক্স ৰে গামা ৰে সেইখিনিৰ ওপৰত কুৱেশ্যন সুধিব পাৰে ইয়াত বেছিকৈ এই কুৱেশ্যন নুসুধে ইয়াত ইমান তোমালোকে টেনশ্যন ল'ব নালাগে ইলেক্ট্ৰমেগনেটিক ৱেভেট অকল 3 মাৰ্ক কেৰি কৰিছেতো তো ইয়াত তোমালোকে এতিয়া যদি হাফ ইয়াৰলিত আহে তো বেছি কুৱেশ্যন নাহিব 2 মাৰ্ক মানৰ কুৱেশ্যন আহি যাব পাৰে তো ইয়াত তোমালোকে ইমান বেছি মাথা মাৰিব নালাগে হ'ব মই ডাইৰেক্টলি কৈছোঁ ইয়াত ইমান বেছি মাথা মাৰিব নালাগে ইলেক্ট্ৰমেগনেটিক ৱেভৰ এনেও তাত অকল 3 মাৰ্ক আছে তো হাফ ইয়াৰলিত আহিলে 2 মাৰ্ক মানৰ আহিব পাৰে ঠিক আছে ইমান টেনশ্যন ল'ব নালাগে ইয়াত ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম চাই ল'বা ডিসপ্লেসমেন্ট কাৰেন্টটো একদম মিছ নকৰিবা যদিও মাথা নেমাৰা তথাপিও ডিসপ্লেসমেন্ট কাৰেন্টটো পঢ়ি আহিবা ঠিক আছে সেইটো লাগিবই ওকে ইলেক্ট্ৰমেগনেটিক ৱেভত সেইটো সিমানখিনি যথেষ্ট হ'ব ওকে মই তোমালোকক তেতিয়াহ'লে চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট টপিকছখিনি কৈ দিলোঁ এতিয়া সেইমতে তোমালোকে পঢ়ি যাবা ওকে পঢ়ি যাবা ধুনীয়াকৈ ষ্ট্ৰেটেজি বনাবা উইদাউট ষ্ট্ৰেটেজি ইনে আন্ধাধুন পঢ়ি থাকিলে নহ'ব এফালৰ পৰা উধাই মুধাই পঢ়ি থাকিলে নহ'ব ষ্ট্ৰেটেজি ইজ মষ্ট ইম্পৰ্টেণ্ট কাৰণ সময় একদম কম সময়ত কাম বেছি লাগে মানে ষ্ট্ৰেটেজি ভাল লাগিব ৰাইট তো ষ্ট্ৰেটেজি বনোৱা ভাল তোমালোকৰ নিজৰ কিমান সময়ত কিমানখিনি লেসন কভাৰ কৰিব পাৰা নিজৰ ক্ষমতা হিচাপে তোমালোকে কাম কৰি যোৱা উইদিন ষ্টিমুলেটেড টাইম তোমালোকে ধুনীয়াকৈ তোমাৰ হেৰিখিনি ক্লিয়াৰ কৰিব পাৰিবা সিলেবাস কমপ্লিট কৰিব পাৰিবা ওকে ঠিক আছে হ'ব তেতিয়াহ'লে আজিলৈ ইমানে থেংক ইউ